আজি মই জলফাই আচাৰ বনাম। এয়া সেইকাৰণে মই বইল কৰি লৈছোঁ আম জলফাইখিনি আৰু এইখিনি এতিয়া মই ৰ'দত 3 দিনমান শুকুৱাই কিনি এইখিনি মই এতিয়া এনেকৈ কাটি লৈছোঁ। এইখিনি মই এনেদৰে কাটি লৈছোঁ। কাটি মই এয়া মই কাটি গামলাত থৈ দিছোঁ। এয়া কাটি লৈছোঁ মই এনেদৰে। এতিয়া মই ইয়াত তেল মছলা সানি দিম। তাৰপিছত চাই থওকচোন মই কেনেকৈ বনাওঁ। মই এইখিনি এতিয়া কাটি হৈ গ'ল। মই ইয়াত অলপ তেল দিম। মিঠাতেল দিছোঁ মই এয়া। জিৰা মছলা অলপো দি দিছোঁ। মই এতিয়ালৈকে আচাৰ মছলা ইউজ কৰা নাই এতিয়ালৈকে। জলকীয়া মছলা দি দিছোঁ, জলকীয়া গুড়ি দি দিছোঁ 1 চামুচ। এইখিনি মই এতিয়া মিক্স কৰি দিছোঁ। এদিনমান ৰ'দত দিম, কাইলৈ এদিন ৰ'দত দিম অকল। তাৰপিছত মই ইয়াত নিমখ দিয়া নাই। নিমখ মই বইল কৰোঁতে দিছিলোঁ। আৰু মছলা আচাৰ মছলা যেতিয়া দিম আচাৰ মছলাটো থাকিবই ন, বেছিকৈ নিমখ খায়ো ভাল নালাগে। সেইকাৰণে মই নিমখ দিয়া নাই ইয়াত। সেইকাৰণে মই এইখিনি মছলা কিনি আনিছিলোঁ খোলাকৈ। সেইখিনি মই এতিয়া অলপ কেৰাহীত গৰম কৰি ল'ম, তেতিয়া মছলাটো ভাল হৈ থাকে আৰু গোন্ধটো বহুত ধুনীয়া লাগে আচাৰৰ। সেইখিনি মই এতিয়া কেৰাহী এখনত গৰম কৰি ল'ম, অলপ দেৰি ভাজি ল'ম। চাই থকচোন কেনেকৈ মই কি কৰোঁ। মছলাখিনি ভাজিবলৈ মই এয়া কেৰাহীখন গৰম কৰি লৈছোঁ। মই তেল নাই দিয়া, তেল নিদিব আপোনালোকে। এয়া কেৰাহীখন গৰম হৈছে। মই ইয়াত এতিয়া মছলাখিনি দি দিম। এয়া চাওক মই মছলাখিনি দি দিলোঁ। মছলাখিনি মই এতিয়া এনেদৰে ভাজি ল'ম। অলপ ধুনীয়া গোন্ধ এটা ওলাব। এনেদৰে ভাজি ল'ব লাগিব মছলাখিনি অলপ দেৰি। এয়া মোৰ মছলাখিনি ভজা হৈ গ'ল। ইমান ধুনীয়া গোন্ধ ওলাইছে, আপোনালোকক ক'ব নোৱাৰোঁ মই ইমান ধুনীয়া গোন্ধ ওলাইছে। আৰু ইয়াৰ অকণমান কালাৰটো চেঞ্জো হৈছে চাওকচোন। এতিয়া মই এইখিনি মছলাখিনি আচাৰত দি দিম। এয়া চাওক মই মছলাখিনি দিছোঁ, মই অলপকৈ দিছোঁ। এইখিনি এতিয়া ভালদৰে মিলাই ল'ম, তাৰপিছত আকৌ দিম। এয়া চাওক মই মছলাখিনি সানি হৈ গ'ল। এতিয়া মই এইখিনি দিনটো ৰ'দত দি কিনি গধূলি মই এইখিনি বটলত ভৰাই থৈ দিম। চাওকচোন কিমান ধুনীয়া হৈছে। মই মছলা আৰু দিবলৈ পাৰি, মই মছলা পাছত দিলেও দিম বাৰু অলপ। এইখিনি আৰু অলপ দি দিম অলপ পাছত। কিমান ধুনীয়া হৈছে। এনেদৰে বনাই খাই চাবচোন আপোনালোকে, ইমান ভাল লাগে খাই। এনেদৰে খাই আচাৰখিনিত মই জলকীয়া 10-15টামান এড কৰি দিছোঁ। বেছিকৈ জলকীয়া দিয়া নাই মই, কাৰণ আমাৰ ঘৰত বেছিকৈ জলকীয়া খাব নোৱাৰোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে আচাৰখিনি। জলকীয়াটোৰ ভিতৰত ৰসটো সোমাই যায় যে মছলাটোৰ, জলকীয়াটো খাই ইমান ভাল লাগে। ইমান ধুনীয়া হৈছে আচাৰ। আজি মই এয়া জলফাই আচাৰখিনি বটলত ভৰাইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে আচাৰখিনি। এনেকৈ ভৰাই থৈ দিবচোন, আৰু যেতিয়াই মন যায় তেতিয়াই এটা উলিয়াই খাই দিব পাৰিব। বহুত টেষ্টি লাগে খাই। এনেদৰে বনাইছোঁ মাছৰ জোল বনাম। সেইখিনি ওলকবি কাটি থৈছোঁ। মাছে ওলকবিয়ে জোল বনাম আজি। চাওকচোন মই কেনেকৈ কি কৰোঁ বনাওঁ। মই এয়া কেৰাহীত তেল দিলোঁ। মই তেলখিনি গৰম হ'ল। মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি অলপ দেৰি ভাজি ল'ম। এনেকৈ ভাজি ল'ম। মই এতিয়া আদা ৰচুন পেষ্ট দি দিছোঁ। মই এতিয়া কবিখিনি দি দিলোঁ আৰু বিলাহী এটাও কাটি দিলোঁ সৰু সৰুকৈ। সেইখিনি অলপ দেৰি ভাজি লৈছোঁ। ওলকবিখিনিত অলপ পানী দি দিছোঁ। পানীখিনি দি মৰ্দল আহিব আৰু কবিখিনি সিজাৰ পাছত মই মাছকেইডোখৰ দি দিম। দি হৈ গ'ল। মই এতিয়া মাছ দি দিছোঁ। মাছ অকল 2ডোখৰ দিছোঁ, বাকী ফ্ৰাইকৈ থৈ দিছোঁ। মাও ফ্ৰাইকৈ খাব, বেটাও ফ্ৰাই খাব। মোৰ আৰু দেউতাৰ কাৰণে জোলৰ মাছ দিছোঁ। শাকখিনি চাওকচোন কিমান ধুনীয়া হৈছে। আমাৰ শিঙৰে দেই গাড়ী চলাইছে। কান্দি এইফালে গাড়ীখন দেখাই দিম। তোমাৰ ফ্ৰেণ্ডছবিলাকক এইখন দেউতাই বনাই দিছিলে বেটাক গাড়ীখন। গাড়ী চলাই খাওঁ কেনেকৈ চলাই। এইফালে আহা, এইফালে ফ্ৰেণ্ডছবিলাক আছে।
এয়া বতাই গাড়ী চলাইছে কোৱা কোনে বনাই দিলে গাড়ীখন কোনে বনাই দিলে তোমাৰ গাড়ীখন কোনে বনাই দিলে গাড়ীখন নোকোৱা অ'কে ৱাও কি বনাইছা ভাইটি অ' ভাইটি কি বনাইছা অ'কে সেইটো কি কৰিলা Happy birthday to you Happy birthday to you dear Abhijit kata কোটেখন কি কৰিলা Happy birthday এখনে নাকাটা নহয় ইমান ডাঙৰখনে Happy birthday to you Happy birthday to মই গাই আছো গোৱা পঢ়া Happy birthday to you Happy birthday Abhijit Happy birthday to you Ka বেলেগৰ papa সেইটো নাভাঙিবা কেকটো পটাপট কাটা আকৌ কুকুৰাকেইটা পটাপট কাটা Happy birthday to you Happy birthday to you Happy birthday to you খুৱাই দিয়া আকৌ দিয়া টেষ্টি ভেৰি টেষ্টি ন মই খাই দিওঁ এটা অঁ বেলেগটো খাই পাইছোঁ চৰি এইটো মানে কেকটো ফুল পাহকৈ দিছোঁ দে মই হেপী বাৰ্থডে দূৰৰ পৰা নেখেলোঁ তেনেকৈ বাই বাই মই যাওঁ দেই মোৰ বাৰ্থডে খাই হৈ গ'ল বাই বাই Bye bye বা বেলেগ কাম কৰিছে দেই শুনো কি কৰিছা কি কাম বেলেগ কাম কৰি দে মুখখন চাওঁ বা আৰু শাক লগাবা নি শাক লগাবা নেকি শাক লগাবা এইখিনি শাক কোনে লগাইছিলে তুমি এইকেইটা আমাৰ তিতিমানিকেইটা এইকেইটা আমাৰ কুকুৰা পোৱালি পাৰিবা জানো ধৰিব এয়া চাওকচোন কেনেকৈ কুকুৰা পোৱালি ধৰিব আছে बोलो आज क्या खा रहे हो बोलो दिखाओ इस तरफ क्या है गर्मी है क्या कैसा है गुड ने बेड एटू ने एटू बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ ভালে আছেনে মোক আজি জলফাই আচাৰ বনাইছোঁ যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকন প্লিজ ক্লিক কৰি দিব আৰু মোৰ ফেচবুক পেজ এটা আছে ৰশ্মিৰেখা বৰুৱা বুলি তাত আপোনালোকে চাব আৰু তাতো মোক ফ'ল' কৰি দিব আৰু নতুনকৈ পুৰণাখিনিতো ক'ব নালাগে যদি নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোক আৰু আগলৈ যেন মোক আগুৱাই যাবলৈ মোক আপোনালোকে সহায় জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰি কিনি মোক যাতে উৎসাহ দিয়ে আপোনালোকে আগবাঢ়ি যাবলৈ তাৰে মোৰ আশা থাকিল আৰু চাই যাওক মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে মই আগলৈও দি যাম মই ভিডিঅ'বোৰ কেনেকুৱা লাগে কি আপোনালোকে চাই সহায় জানে যাতে ধন্যবাদ